দাদা কওক কি লাগে? ইয়াৰফোন লাগে? দাদা আপোনাৰ ভাগ্যটো খুবেই ভাল, এইটো এটা ইয়াৰফোন আছে, এটাই আছে দোকান দাদা, কাৰণ এটাই কিনিছোঁ। মাত্ৰ আপুনি 1000 টকাত দাদা এইটো ইয়াৰফোন পাব। দাদা এইটো এটা মাৰাত্মক কোৱালিটি ইয়াৰফোন কিন্তু দেই, এইটো কোৱালিটি ইয়াৰফোন আপুনি ইয়াতে ক'তোৱে নাপাব, কাৰণ চবেই ইয়াতকৈ ভাল ভাল কোৱালিটি ইয়াৰফোন ৰাখিছে। আচ্ছা, এইটো কেনেকুৱা? এইটো ইয়াৰফোন এইটো বৰ এটা ভাল নহয় দাদা, কিনিলে লছ হৈ যাব। কিমান দাম এইটো? এইটো 300 টকা। তেতিয়াহ'লে লছ কেনেকুৱা? আপোনাৰ লছ নহয়, মোৰ লছ হ'ব দাদা। আচ্ছা শুনকচোন, এইটো হেডফোনৰ আপোনাৰ ফিচাৰ্ছবোৰ কৈ দিওঁ। মানে আপুনি কাণত লগালে ইমানেই ক্লিয়াৰ চাউণ্ড আহিব, মানে আপুনি যদি সুনিধি চৌহানৰ গান শুনিছে এনেকুৱা লাগিব যে আপুনি নেহা কাক্কৰৰ গান শুনি আছে, আৰু আপুনি যদি অৰিজিত সিঙৰ গান শুনি আছে এনেকুৱা লাগিব যে আপুনি কুমাৰ চানুৰ গান শুনি আছে। মানে ইমানেই ক্লিয়াৰ চাউণ্ড আহে, কেতিয়াবাতো এনেকুৱা লাগে যে আপুনি একো গানেই শুনা নাই। ৱাটাৰপ্ৰুফ হয়তো? নাই নাই, আৰে এইটো বেয়া কোৱালিটি নহয়তো, এইটো একদম ৱাটাৰপ্ৰুফ কোৱালিটি ইয়াৰফোন হয়। আপুনি এইটো পিন্ধি লাগিলে সাগৰৰ তলত যাওক, চুইমিং পুলৰ তলত যাওক, পুখুৰীৰ তলত যাওক, অলপো বেয়া নহয় পানীখিনি। আৰু ইয়াত স্পেচিয়েল ফিচাৰ আছে, আপুনি যদি এইটো ইয়াৰফোন কাণত লগাই যদি চুইমিং পুলৰ ভিতৰত সোমাই যায়, আপুনি বাহিৰৰ চাউণ্ড একোৱে শুনা নাপাব, অলপো বাহিৰৰ চাউণ্ড নাহিব। আৰু এটা ভাল ফিচাৰ আছে এইটো ইয়াৰফোনৰ, আপুনি যদি ছাপ'জ বেলেগ কিবা ইয়াৰফোন পিন্ধি কেনে আপুনি ট্ৰেইন বা বাছত গৈ আছে আৰু যদি কাৰোবাৰ ফোন উঠায়, আপোনাৰ বাহিৰৰ চাউণ্ড বহুত আহে ন, আৰু আপুনি যাৰ লগত কথা পাতে তাৰ আপুনি কথা ভালকৈ শুনিব নোৱাৰে। এইটো ইয়াৰফোন আপুনি কাণত লগাই বা ফোন উঠাই চাব, অলপো আৱাজ নাপাব, যাৰ লগত কথা পাতিছে তাৰ বাহিৰৰ চব আৱাজ আহিব। আৰু এটা বহুত ভাল ফিচাৰ আছে, আপুনি যদি বেলেগ ইয়াৰফোন লগাই বহুত দেৰি গান শুনে, আপোনাৰ কাণৰ বহুতেই বিষ হয় হয়নে? এইটো ইয়াৰফোন লগাই আপুনি যিমানেই দেৰি গান নুশুনে কিয় আপোনাৰ কাণৰ বিষ আপুনি গমেই নাপাব, কাৰণ আপোনাৰ মাথা বিষ ইমানেই হ'ব। এইটো ইয়াৰফোন এটা মেজিকেল ফিচাৰ আছে, আপুনি ধৰক কিবা এটা গান শুনি আছে আৰু আপোনাৰ বেলেগ এটা গান শুনিব ইচ্ছা হ'ল, আপুনি সেই গানটো মনত ভাবিলেই হ'ল, গানটো অট'মেটিক চেঞ্জ হৈ যাব। কেনেকৈ বা? আৰে কেনেকৈ কি, আপুনি গানটো নিজে চেঞ্জ কৰিব লাগিব আকৌ, ভাবিলে কি চেঞ্জ হ'ব নেকি? দাদা শুনক দাদা শুনকচোন, ক'ত যায় দাদা?